ফাৰ্ষ্ট অফ অল আমি এটা ভিডিঅ' পালোঁ, আপোনালোকে এটা এচিভমেণ্ট কমপ্লিট কৰিছে। শদিয়া টু ধুবুৰী আপোনালোকে 23 আৱাৰ্ছত কমপ্লিট কৰিছে। তাৰ বিষয়ে অলপ ক'ব, আপোনালোকে কেইজন আছিলে আৰু কিমান মানে কিলোমিটাৰ হ'ল সেইটো বিষয়ে অলপ ক'ব। আমি প্ৰথমতে আমি গোটেইকেইজন ধুবুৰী গ'লোঁ, দেন ধুবুৰীৰ পৰা আমি মানে শদিয়া যোৱা টাৰ্গেট ল'লোঁ। তাৰপৰা ধুবুৰীৰ পৰা ৰাতিপুৱা আমি 2:40 ওলালোঁ। দেন আহি কিনি গোৱালপাৰাৰ পৰা এড হ'ল পংকজ। দেন আমি 9-10 বজাত নগাঁও পালোঁ চাগে। আৰু এতিয়া গৈ থাকোঁতে বিশ্বনাথ চাৰিআলি পালোঁ 12টা বজাত। অলপ শ্ল' হৈ গ'লগৈ। নেক্সটলি মৰ্ণিং ৰাইডটো অলপ ফাষ্ট হয়, পিছৰখিনি অলপ শ্ল' হৈ যায়গৈ। তাৰপিছত ৰাতি হওঁতে 7 মান হৈছিল লখিমপুৰ পাওঁতে। 7 মান হ'ল। তাত অলপ আমি কিবা খাই ল'লোঁ, খাই কিনি খোৱাটো হৈ থাকে বাৰু। দেন আমি গৈ পাওঁতে আমাৰ হেৰি 1:51 হ'ল। 1:51 আমি শদিয়া মানে পালোঁ মানে ধুবুৰীৰ পৰা শদিয়া পালোঁ, অসমৰ ইটোমূৰ পৰা সিটোমূৰলৈ। আমি ৰাইডত সকলো ছেফটি মেইনটেইন কৰোঁ। বাইকৰ RPM থাকে, RPMটো মষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ বাইকত কি কয় কিনাৰ পিছত RPMটা খুলি দিয়ে, বাইকখন দেখি ভাল লাগিব। কিন্তু সেইটো নহয়, পিছত গম পায় মানে আমি খুলিছোঁ প্ৰথমতে, কিনাৰ পিছত নিজে গম পায় মানে কিমান দৰকাৰ হয়। সেইটোৱে নিজৰ ছেফটি নিজে মেইনটেইন কৰিব লাগে। সেয়াই। আৰু ব্ৰহ্মপুত্ৰখন কেইবাৰ আপোনালোকে ক্ৰছ কৰিছে বুলি ক'লে? মানে আমাৰ যিটো টাৰ্গেট আছিলে ধুবুৰী টু শদিয়ালৈ, এই টাৰ্গেটত আমি 4বাৰ পালোঁ ব্ৰহ্মপুত্ৰ। প্ৰথমটো কি আছিলে নামটো? নৰনাৰায়ণ সেতু। তাৰপিছত আমি পালোঁ ছেকেণ্ড পালোঁ তেজপুৰ কলিয়াভোমোৰা। তাৰপিছত পালোঁ আমি বগীবিল। তাৰপিছত লাষ্ট শদিয়া পালোঁ। তো এনেকুৱা এটা এচিভমেণ্ট কমপ্লিট কৰাৰ কাৰণে খুব ভাল লাগিছে। খুব ভাল লাগিলে। কোনো তেনেকুৱা ধৰণৰ কোনো কম্পিটিশ্যন নহয়, এক্সপিৰিয়েঞ্চ এটা ল'লে। মানে আমি ব্ৰহ্মপুত্ৰখন এদিনত পাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। চ' আমি সেইটো টোটেল 23.15 আৱাৰ্ছত পালোঁহি। আৰু গোটেইকেইজনৰ এবাৰ চিনাকিটো দিলে ভাল হ'ব। তেওঁ চিনি পাওঁ যদিও প্ৰাঞ্জল দাক, আমাৰ অগ্নিক দাক, বাকীকেইজনক ইমানকৈ চিনি নাপাওঁ যদিও তেওঁলোকে নিজে কৈ দিয়ক এবাৰ, ভাল লাগিব। অগ্নিক দা আৰু নামটো কৈ দিব। আৰু অনুজ চেতিয়া আৰু প্ৰাঞ্জল দা, তেওঁলোকে কমপ্লিট কৰিছে, খুব ভাল লাগিছে। আৰু নেক্সট কিবা এটা ডাঙৰ আৰু কিবা কৰিব আশা কৰিলোঁ আৰু ভাল লাগিলে সেনেকৈ। আমাৰ ৰহা ফালৰ পৰা আমি অগ্নিক দাক 100K ছাবস্ক্ৰাইবাৰৰ কাৰণে আছোঁ। আৰু এচিভমেণ্টটো যোনটো কমপ্লিট কৰিলে শদিয়া টু ধুবুৰীত, সেইটো কাৰণেও আমি এখন গামোচা পিন্ধাইছোঁ। আৰু নগাঁও টাউনৰ ফালৰ পৰা গৌৰৱ ব্লগছে আমাৰ এখন গামোচা পিন্ধাব। ব্ৰহ্মপুৰ ফালৰ পৰা সৌৰভ বৰা আৰু চেনেলৰ ফালৰ পৰা আমাৰ কেণ্ডি বয়। ত' কেণ্ডি বয় নামে পৰিচিত। অসমখন আপোনালোকে সকলোকে দেখুৱাইছে ৰাইডৰ জৰিয়তে। ত' আশা কৰোঁ যাতে আপোনালোকে আগলৈ এনেধৰণৰ ৰাইড কমপ্লিট কৰি থাকে। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। হোজাইৰ ফালৰ পৰা চাইক্লিং ব্ৰাদাৰ্ছে পিন্ধাব আমাৰ প্ৰাঞ্জল भैया तो हमारे मतलब बहुत पहले से हम लोग उनको जानते हैं और बहुत सपोर्टिव है। और जितना भी सपोर्ट मिला है प्रांजल दा को राइड के लिए, प्रांजल दा भैया लोगों को मतलब ग्रेट सैल्यूट। और अच्छा राइड लाए आप लोग। थैंक यू एंड प्रांजल दा के लिए थैंक यू शाम का प्राइस। थैंक यू। नौगांव फाলৰ পৰা আমাৰ तो हम लोग अपने नवाब की तरफ से इन्होंने अपना राइड कंप्लीट किया है धुबरी टू शदिया, जो 23.15। तो हमारे चैनल की तरफ से और नवाब की तरफ से हम उनको मतलब एक সম্বৰ্ধনা জনাতে। তো শেষত আমি সকলোকে কংগ্ৰেচুলেশ্যন জনাই পেলাই আগলৈ আমি এনেকুৱা আৰু এচিভমেণ্ট পাই থাকিব বুলি আশা কৰিলোঁ। তো এতিয়াৰ বৰ্তমান হেৰিটো ইমানতে এণ্ড কৰিলোঁ। তো অগ্নিক দাক লগ পালোঁ। ফাৰ্ষ্ট অফ অল 100K ছাবস্ক্ৰাইবাৰ কাৰণে কংগ্ৰেচুলেশ্যন। থেংক ইউ। এই জোচটো কেতিয়াও নেৰিব। অতি সোনকালে মানে এটা এচিভমেণ্ট কমপ্লিট কৰিছে আপোনালোকে। নতুনবোৰ যোনবোৰ ৰাইডাৰ জইন কৰিছে বা হ'ব বিচাৰেনে, তো তেওঁলোকৰ কি সকলোৱে নিজৰ ছেফটিটো মেইনটেইন কৰিলে হৈ গ'ল। ছেফটিটো ভাল। যিহেতু নকওঁ যে ওচৰতে চিকেন আছে, চিকেন আনিব যাওঁ, তালৈ হেলমেটটো পিন্ধি যাবলৈ কম্পালচৰি নহয়। মানে বোলে দূৰত হ'লে মানে অলপ দূৰত হ'লে পিন্ধি যাব লাগে মানে, যে এনি টাইম সেইটো কথা নকওঁ মানে। আৰু মুঠতে নিজৰ ছেফটিটো নিজে মেইনটেইন কৰিলে হৈ গ'ল। আৰু বহুত আপোনালোকে দূৰ দূৰ ঠাই গৈছে হেনে, তো আমি যাব বিচাৰোঁ, কিন্তু আজিলৈকে মোৰ বাইক নাই বা হেৰি নাই হেনে। আমাৰ ক্ষেত্ৰত কি ক'ব আপোনালোকে, যে আমি ফাৰ্ষ্ট কি ক'ব লাগিব? প্ৰথম নিজৰ ডকুমেণ্টছ ক্লিয়াৰ কৰিব লাগিব, লাইক ড্ৰাইভিং লাইচেঞ্চ ধৰি কিনে গোটেইখিনি। তাৰপিছত বাইক হ'লতে এটা ষ্টেজ প্ৰথম অসম, তাৰপিছত নৰ্থ ইষ্ট, তাৰপিছত এনেকৈ যাব লাগিব। আপোনালোকে নেক্সট এতিয়া কিবা প্লেন কৰিছে নেকি ক'ৰবাত যোৱাৰ?
এনেকুৱা প্লেনটো দূৰ কৰি ঠাই। আছোঁ এইটো একচুৱেলি লকডাউনৰ কাৰণে বহুত বহি দিয়া হ'ল বহি দিয়া প্ৰায় 7 মাহমান মই ৰাইডটো বাদ দিয়া লিখা হৈ গৈছিলে তাৰ আগত মই মানে মান্থলি 2টা ৰাইড মাৰোঁ লং ৰাইড বাকী শ্বৰ্ট ৰাইড চানডে মাৰোঁ 100 কিলোমিটাৰ বা 200 মান তো এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এইটো আমাৰ প্ৰথম ৰাইড লকডাউনৰ পিছত সোনকালে মাৰিম এনেই এটা মোৰ ফালৰ পৰা এটা সুধিব বিচাৰোঁ আপোনাৰ কিবা এনেকুৱা ডেষ্টিনেশ্যন আছে নেকি যে সপোন এইটো জেগাত মই যাবলৈ মন এনেকুৱা ইণ্টাৰনেশ্যনেল ৰাইড কৰিব কেতিয়াবা মন একদম আছে আছে একদম আছে আছে কোন ঠাই যাব মন আছে যোনটো ইণ্টাৰনেশ্যনেল ৰাইড মানে ৱৰ্ল্ড ৰাইড কৰে সেইটো এটা হ'ল ৱৰ্ল্ড ৰাইড কৰিব মন আছে ন একদম আছে। তো দেখা চবৰে পাম সপোন বুলি থাকে। ভাবিলোঁ সপোন এটা চবৰে থাকে আমাৰ সৰু সুৰা ৰাইডাৰ আমি সেইকাৰণে লেহ লাডাখ যাবলৈ মন আছে বহুত কি ক'বলৈ গ'লে কিন্তু আমাৰ নৰ্থ ইষ্টত বহুত ধুনীয়া ধুনীয়া জেগা কিছুমান আছে বহুত নে আছে বহুত আছে সেই চাবলৈ সেই আমাৰ নৰ্থ ইষ্টখন কমপ্লিট কৰি লওক তাৰপিছত তাৰপিছতে বাহিৰলৈ বাহিৰত যাব লাগে। কাৰ্বি আংলং আছে মেঘালয় আছে কি ধুনীয়া নে যেনে মানুহ এজন চামাৰ পালে মানে কিবা হেৰি পালে আৰু গোৱা গুচি যায় সেইটো তো নহয়। তাতকৈ অৰুণাচল যাওক অৰুণাচল যাওক টাৱাং কি যাওক ধুনীয়া কিবা মেচুকা যাওক বহুত জেগা আছে সেইটোৱে। জুকো ভেলী বহুত জেগা আছে বাহিৰৰ মানুহে আহে আমাৰ অসমত কিন্তু আমি বাহিৰৰ ঠাইত যাওঁ নাচাওঁ, সেইটো এইটো ক'ব বিচৰা নাই যে বাহিৰৰ ঠাইখনেই বেছি ভাল কিন্তু আমাৰ অসমতো বহুত ধুনীয়া লাগি আছে একদম ভাল লাগিল লগ বহুত পাই ভাল পেলাই লাগে, বহুত ভাল লাগে। তো আকৌ লগ পাম বুলি সোনকালে লগ পাম। Over the edge, feel like I'm floating through the air. The pain I felt is